এতিয়া আমি পিঠা বনাই আছো ঘিলা পিঠা মাক আৰু জীয়েক দুজনী মিলি তিল পিঠা বনালো তিল পিঠা আমি লাইভত দেখুৱাবলৈ অৱশ্যে নহ'লে এটা ভিডিঅ' বনাইছোঁ ব্লগ এটা বনাইছোঁ আমাৰ জুহালৰ পৰা অতি সোনকালে আহি আছে চাগে কাইলৈ পিছবেলা আহিব নহ'লে চাগে পৰহিলৈ আৰু অকণমান এডিটিং চেডিটিং কৰিব লাগিবতো পৰহিলৈ চাগে দেখাম আপোনালোকক তোমালোকে চাই থাকিব কি মই ভোগালী বহুত বহুত উলগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ শুভকামনা জনাইছোঁ আৰু আটাইৰে জীৱনটো মধুময় হওক মোৰ পিঠা দেৰি গ'লগৈ মানুহবোৰে আকৌ হেৰি কৰি থাকে নহয় কথা কথা নহ'লে হেৰিবোৰ দেখা নাপাওঁ নহয় মায়ে লৰাই আছে মই দেখাম দেই আমি যিকেইটা পিঠা বনালোঁ সেইটো দেৰি গ'ল আলু কচু নহ'লে আলু কচু আমাৰ জুহালত আমি এতিয়া পিঠা পনা আমাৰ পিঠা আচলতে আগতেই বনাব লাগে কিন্তু জুহাল আজি ৰেডি হৈছে কাৰণে তৈয়াৰ হৈছে কাৰণে আজি আমি পিঠা বনাইছোঁ বনাই পেলাই এতিয়া আমাৰ অৱশ্যে মোৰ মানুহজনৰ আমি কিছু নিয়ম নীতিৰ মাজত আছোঁ এইকেইদিন সেইখিনি নিয়ম মানি আছোঁ বাকী মা পিতা বা গোটেইখিনি মানুহ আছে তেওঁলোকৰ কাৰণে অকণমান সৰু সুৰাকৈ তেওঁলোকে আয়োজন কৰিছে মই কাষতে বহি আছোঁ আৰু ভাল হৈছে তিল পিঠা আজি তিল পিঠা নহয় নাৰিকল দিয়া আচলতে বৰা চাউলৰ পিঠা বহুত আগতে কেতিয়াবা এনেই ট্ৰাই কৰিছিলোঁ বহুত বছৰৰ মূৰত মানে সদায় এনেকুৱা হয় থিয়েটাৰত থকাৰ কাৰণে এই মাঘৰ বিহু বা বহাগ বিহু আচলতে বিহু সংক্ৰান্তি কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায় কিন্তু মই আজিকালি কওঁ কৰোণাৰ কৃপাত বহুত ভাল ভাল কামো হৈছে বহুত ভাল ভাল কথাও হৈছে জীৱনত কিছু ভাল ভাল সময় আমি পাৰ কৰিবলৈ পাইছোঁ আৰু এই বিহুৰ সময়ত অন্ততঃ মনৰ হেঁপাহ পূৰাই উদৰ পূৰাই আমি মানে মনৰ উদৰ পূৰাই যিখিনি আয়োজন কৰিব পাৰি বা যিখিনি হেঁপাহ থাকে সেইখিনি কৰিবলৈ পাৰিছোঁ এইবাৰ সেইকাৰণে পিঠা পনা নিজে আজি ঢেঁকী দি পিঠাগুড়ি চাউল খুন্দি পিঠাগুড়ি কৰি এই নাৰিকল খালি তিল কৰিব নাপায় সেইকাৰণে তিল কৰা নাই এইবছৰ আমাৰ কিছু নিয়ম চলি থকাৰ কাৰণে তাৰপিছতে নাৰিকলৰ কৰিছোঁ এই বোলে হিয়াই ঢেঁকী চেৰি মই দেখাম সেই প্ৰথম আচলতে মই এইখিনি কৰিছোঁ হিয়াৰ কাৰণে তাই দেখক তাই জানক তাই বুজক তাই অনুভৱ কৰক আৰু হিয়াৰ নিচিনা বহুত যিমানসমূহ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এই ভাগ এতিয়া অৱশ্যে খালীকৈ হিয়া ঢেঁকী দি আছে চাউল দাউল নাই এতিয়া খটলক শব্দ হৈছে সেইকাৰণে আছিলে এতিয়া মই এইফালে দেখোঁ এইয়া আমাৰ জুহাল চাওক আপোনালোকে মায়ে পিঠা বনাই আছে ইফালে কেৰাহী পানী দি আছে মনদীপা জুই এখনত বহি পিঠা বনোৱাৰ সঁচাকৈ আমেজ বেলেগ দেই বা মোৰ যে কেনেকুৱা মনটো ভাল লাগি আছে আজি ভাল লাগে আজি মনটো বেলেগ ভাল লাগি আছে কিবা এটা আগৰ দিনত এই যেতিয়া ঢেঁকী দিবলৈ আহে আয়তীবোৰে যে বিয়নিৰ মেল পাতে আমিও বিয়নিৰ মেল পাতিছোঁ আজি জুহালখন লৈ ব্যস্ত হৈ আছিলোঁ ঢেঁকী শাল লৈ ব্যস্ত হৈছিলোঁ ঢেঁকী শাল একদম আবেলি সময়ত গৈ পেলাই ৰেডি হৈছেগৈ তাৰপাছত আমি কাম আৰম্ভ কৰিছোঁ আমাৰ এইবাৰ মাঘৰ বিহুত ঢেঁকী শাল কৰিলোঁ বহাগ বিহুলৈ তাঁতশাল এভাগ কৰিম বুলি ভাবিছোঁ ইয়াতে তাত আগতে মোৰ ডাঙৰ জেঠাই তাত তাঁতশাল বৰ ডাঙৰ প্ৰকাণ্ডকৈ তাঁতশাল এভাগ আছিলে সৰুতে তেতিয়া জেঠাইৰ ওচৰলৈ যেতিয়াই যাওঁ জোৰ জবস্তি গৈ তাঁতশালত বহোঁগৈ জেঠাই তেতিয়া মেখেলা চাদৰ বা কিবাকিবি তাঁতশালত জুৰি থয় গৈ কেতিয়াবা আমি সূতা চূতা ছিঙো বুলি ভয়ো খায় তথাপিতো জেঠাইৰ লগত বহুত কৰিছিলোঁগৈ তাঁতশালত অলপ জানো কিন্তু বৰ হেঁপাহ দুবাৰ হেঁপাহ সেইকাৰণে এইবাৰ এখন তাঁতশাল কৰিম বহাগৰ বিহুৰ সময়ত আপোনালোকক দেখাম দেই আৰু যিয়ে আবাহনৰ কেম্পটো চাবলৈ আহে তেওঁলোকে দেখিব ঢেঁকীশাল তাঁতশাল মাৰ বোলে পিঠা শেষ আইঅ' ভৰি বিষাই গ'লগৈ
এইটো সৰু হ'লা লাষ্ট ষ্টপ হয় অঁ এই আচাৰ বনাই এইয়া পিঠা অৱশ্যে মায়ে আগতে পিঠা পনা বনাই আজৰি তেওঁ কেতিয়াবাই বনালে মইহে কৈ আছিলোঁ যে আমাৰ এই জুহালত পিঠা পনা বনোৱাৰ যিটো মজা সেই মজাটোৰ কাৰণে কৈছিলোঁ যে মান্দাকটাত গৈ পিঠা অলপ বনাব লাগিব যিহেতু বহুত বছৰৰ মূৰত পাইছোঁ তাৰপাছতে আমি জুই সেকা অকণমান সৰুকৈ আয়োজন অলপ ইয়াতে অঞ্জলীয়ে শাক পাচলি কুটি আছে ঠিক আছে তেনেহ'লে তাই তিলকে পুনৰবাৰ বিহু লগ জনাই হা অঁ নিয়ম নীতিৰ মাজত থাকিও এই দিনটো পিতাক দিছোঁ মই পিতাই তাইকে ভোগালীৰ ওলগ জনাব দিছোঁ সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ আশা কৰিছোঁ আপোনালোকে খুব সুন্দৰকৈ গধূলি সাজ খাব ৰাতি নৌ পুৱাওঁতে উঠিব মাঘী বান্ধিব মাঘী বান্ধিবলৈ হ'লে আমি ভঁৰাল ঘৰৰ খুঁটাত ডাঙৰ গছত আৰু মূল বস্তুটো হ'ল ঢেঁকীটোত মাঘী বান্ধিব লাগে অৰ্থাৎ এই আমাৰ বৃদ্ধসকলে জানে আজিকালি উঠি অহা চামে হয়তো দেখা নাই এই খেৰৰ সৰুকৈ জুমুঠি একোটা বান্ধ এটা দিয়ে সেয়াই হ'ল মাখি বন্ধা তাৰপিছত পুৱা হোৱাৰ লগে লগে আমি মোৱা আলু চীনা আলু ৰঙা আলু ইত্যাদি খাব লাগিব লগতে খাব লাগিব মাহ গোট কৰাইটো হ'ল মাটিমাহ আৰু বৰা চাউল এইটো আমি ফ্ৰাই কৰা বুলি ক'ব পাৰোঁ ইংৰাজীত দুইটা গোট খুৱাই পেলাই মাহ গোট খুৱাই অকণ খাব লাগে গতিকে সেইখিনি নিয়ম আছে আশা কৰোঁ আপোনালোকেও পালিব আৰু উঠি অহা প্ৰজন্মক এই বিষয়ে দুই এষাৰ ক'ব ধন্যবাদ আগতে মাঘৰ বিহুৰ সৰুতে মাঘৰ বিহুৰ ভোজ আয়োজন কৰিছিলে বালিগাঁৱত আমাৰ যিহেতু ঘৰ বালিগাঁৱত সমূহীয়া আজিকালি সমূহীয়াবোৰ কম হৈ চাগে নহয় একদম পথাৰৰ মাজত যে ভোজ আয়োজন কৰে উৰুকাৰ নিশা গোটেই গঞা ৰাইজ গোটেই ৰাতি সাৰ পাই থাকে ক'বলৈ থাকিলে মোৰ অঁ ক'বলৈ থাকিলে লগতে আৰু এটা কথা ৰাতিপুৱা আমি এই মাহ গোট কৰা ইত্যাদি খোৱাৰ আগতে আমি গাটো ধুই যি সামাজিকভাৱে একুৰা জুই মেজিৰ জুইয়ে হওক যিয়ে নহওক তাত আমি অগ্নি সেৱা কৰিব লাগে অগ্নি প্ৰজ্বলিতং বন্দে চাতুবৰ্ণ হুতাসনং সুবৰ্ণ বৰ্ণমলং জ্যোতিৰূপায়তে সদা বুলি আমি অগ্নিক প্ৰণাম কৰোঁ কৰিব লাগে প্ৰণাম কিয় কৰিব লাগে কাৰণ মাঘৰ সময়ত জুইৰ তাপ প্ৰকোপ এইখিনি বৃদ্ধি পায় আৰু আগৰ পৰা আমাৰ চলি আহিছে যে আমি অগ্নি দেৱতাক তুষ্ট হৈ থকাৰ কাৰণে আমি সদায় প্ৰণাম কৰিব লাগে গতিকে আৰু বিশেষত এই দিনটোত সংক্ৰান্তিৰ দিনাখন কাইলৈ মাঘী সংক্ৰান্তিৰ দিনাখনেই বিহুটো হয় গতিকে সেইদিনাখনেই আমি জুই সেৱা কৰাৰ লগে লগে আমি যথাযথ অন্তৰেৰে ভাবিলেই হ'ল মন্ত্ৰটোৰ কোনো কথা তেনেকুৱা নাই গতিকে পিঠা পনা দি আমি সেৱাভাগ আগবঢ়াই বাকী নিয়মখিনি কৰিব লাগে বুট মগু যি আছে লগতে দিব লাগে আৰু সেইখিনি কৰাৰ পিছত আমি দিনটো আমাৰ ইষ্ট মিত্ৰ বন্ধু বৰ্গ যি য'ত আছে সকলোৰে সৈতে শুভ বাৰ্তা বিনিময় কৰি আমি নতুনকৈ কমৰত দৌৰ বান্ধিব লাগে যাতে আমাৰ আশে পাশে থকা সকলোখিনিৰে মংগল হওক সেই কামনা কৰি মই কৈ আছিলোঁ আধাতে ৰৈ গ'ল এই তেতিয়া সৰুতে বালিগাঁৱত মেজি যেতিয়া ভোজ খোৱা হয় সেইবোৰ স্মৃতি মনত আছে আৰু যেতিয়া মালৱালীত আমি আছিলোঁ তেতিয়া মালৱালী পঞ্চৱতীৰ প্ৰায় সেই 40-45 ঘৰ মানুহ তেওঁলোকে আটাই মিলি ডাঙৰসকলে আয়োজন কৰে আৰু আমি সৰুখিনিয়ে আকৌ এক্সট্ৰাকৈ এভাগ আয়োজন কৰোঁ তাৰমানে ডাঙৰখিনিয়ে ভোজ খোৱাৰ আগতে আমাৰ সৰুখিনি ভোজ ভাগ হৈ যায় আৰু ভোজ কেনেকৈ আয়োজন কৰে আঘৰৰ পৰা চাউল তাৰ ঘৰৰ পৰা দাইল আগৰ পৰা তেল এনেকৈ আনি ভাত নহয়গৈ পিঠা হয়গৈ আৰু তেতিয়া আমি নিজে বনাওঁ
বনাই তেনেকৈ সেই ফূৰ্তি ফাৰ্তা কৰি বিহু চিহু নাচি মেলি ঘৰবিলাকত মুৰ্গী নোসোমায় কাৰণে তাতে বাহিৰতে তেতিয়া ঘৰবিলাকত মুৰ্গী নোসোমায় কাৰণে বাহিৰতে মুৰ্গী দুভাগ বনাই আকৌ সেয়া পিঠা ভাত খাই আমি গৈ ডাঙৰখিনিৰ লগত আচল ভোজ আমি উপভোগ কৰোঁগৈ। সেইবোৰে হৈছে মেমৰি, সৰুকালৰ মিঠা মিঠা স্মৃতি সকলোৰে জীৱনত থাকে, আপোনালোকৰো চাগে আছে। স্মিতাই মেজিৰ জুয়ে নাশ কৰক দুৰ্যোগ অপায় মংগল সকলোৱে ভোগালী বিৰান্তে। এই মেজিৰ জুয়ে এই জুই তাপে সকলোৰে জীৱনবোৰ মংগলময় কৰি তোলক তাৰে কামনা